অথনি এটা ভিডিঅ' দিছিলোঁ, সকলোৱে বহুত কমেণ্ট কৰিছে যে আমলখিখিনি কেনেকৈ থ'ব লাগে। মই আমলখিখিনি ভালদৰে ধুই এৰত শুকুৱাই লৈছোঁ। তাৰপাছতে চিচা বৈয়ামটোত নিমখে আৰু আমলখিয়ে দি মুখনি মাৰি 5 দিনৰ কাৰণে ৰাখি দিম আৰু পানীখিনি গলি যাব। যেতিয়া পানীখিনি পেলাই দিব নালাগে, ধুনীয়াকৈ তেতিয়াৰ পৰা খাব পৰা হৈ গ'ল। আজি আবেলি সময়খিনি জুইৰ কাষত বহি বহি জালমুড়ি বনাইছিলোঁ, তাৰে অলপমান ভিডিঅ' অকণমান ৰাখি থৈছোঁ। আহকচোন নহ'লে মই কেনেকৈ বনাইছোঁ চাওক। বুট আৰু মগু মই অকণমান ফটাকৈ ভাজি লৈছোঁ। তাৰপাছতে সেইখিনি তেলতে আকৌ মুড়ি কেইটামানো মই লহফাই লৈছোঁ। তাৰপাছত যি চব্জি নহয়, গাজৰ আৰু বিলাহী, পিঁয়াজ নলা, জলকীয়া, যি নমকিন আছিলে সকলোখিনি দি লৈ পেলাই বনাইছোঁ। তাৰপাছতে মানে কি হয়, সকলোৱে 3 গৰাকী আছোঁ যিহেতু আমাৰ বিল্ডিঙত, এদিনাখন এজনীয়ে বনায় তেনেকৈ কৰি মানে জুইৰ কাষত কিবা এটা বনাবলৈ কাৰণে খাবলৈ কাৰণে আমি বনাই লৈ যাওঁ। তাৰপাছতে চাওকচোন, মই অকণমান ৰেড চিলি, অকণমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি মিঠাতেল অকণমান দি ধুনীয়াকৈ লহফাই মই মুড়িখিনি দি লৈছোঁ। মুড়িখিনি দিওঁতে বাচনটো অকণমান সৰু হোৱাতে ডাঙৰ বাচন এটাতে মিলাই আকৌ চিচাৰৰ বাউলটোত মই ভৰাই লৈ গৈছোঁ। অকণমান ভালো দেখিব লাগে দিয়কচোন, বাহিৰলৈ লৈ যোৱা যিহেতু। চাওকচোন, ইমান ধুনীয়া, একদম আবেলি কাৰণে মানে একে সন্ধিয়া জুইৰ কাষত বহি জ্বলা ইমান খাই ভাল লাগিছে নহয়। পিছে জ্বলাটো অকণমান কমকৈ দিছোঁ। মোৰ কাৰণে কিন্তু আগতীয়াকৈ জুই ধৰি আসন পাতিয়ে থৈ দিছিলে। সন্ধিয়া সময়খিনি আমি 3জনীয়ে এনেকৈ মিলি কথা পাতি বহুত ধুনীয়াকৈ কটাওঁ দেই, বহুত ভাল লাগে।